আপুনি ফেক্টৰ নহয় নেকি হাগলাৰীৰ বাবে? হাগ্ৰামা মহিলাৰী মোৰ কাৰণে কোনো নহয়। ৰাইজৰ কাম কৰাত ফেইলাৰ হোৱা নেতাৰ নিচিনা মই চাওঁ তেখেতক, আৰু তেখেতে সম্পূৰ্ণভাৱে ফেইলাৰ হৈছে। ৰাইজক মানে যিটো শাসন দিব লাগিছিলে, নেতৃত্ব দিব লাগিছিলে, সেইটো দিব পৰা নাই। আৰু তেখেতৰ যিটো নাম, হাগ্ৰামা মহিলাৰ নামটো ইতিহাসত এজন লুণ্ঠনকাৰী হিচাপেহে থাকিব, এজন ভ্ৰষ্টাচাৰী হিচাপেহে থাকিব। সেইটোৱে মোৰ দুখ লাগিছে। নমস্কাৰ, আপুনি চাই আছে টাইম 8 আৰু টাইম 8ত আজি বিশেষ সাক্ষাৎকাৰত আমাৰ সৈতে উপস্থিত আছে UPPLৰ সভাপতি প্ৰমোদ বড়ো। আৰু প্ৰমোদ বড়োক আমি প্ৰথমে স্বাগতম জনাইছোঁ। প্ৰমোদ বড়োক পোনপটীয়া প্ৰশ্ন যে হাগ্ৰামা মহিলাৰে এটা কথা কৈছে যে হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁ এবাৰ যি BTC নিৰ্বাচন আহি আছে, BTR নিৰ্বাচন আহি আছে, তাত তেওঁৰ হিমন্ত বিশ্ব শৰ্মাইহে ফেক্টৰ হ'ব তেওঁৰ বাবে। গতিকে আপোনাৰ নামটো কিন্তু উল্লেখ কৰা নাই। আপুনি ফেক্টৰ নহয় নেকি হাগ্ৰামা মহিলাৰীৰ বাবে? হাগ্ৰামা মহিলাৰীৰ বাবে মইতো কোনোদিনেই ফেক্টৰ নহয়, আজিও ফেক্টৰ নহয়, পিছতো ফেক্টৰ নহওঁ। আৰু হাগ্ৰামা মহিলাৰীৰ ফেক্টৰ হোৱাটো মোৰ উদ্দেশ্যই নহয় জীৱনত। মোৰ জীৱনৰ উদ্দেশ্য লক্ষ্য হৈছে আজি এই অঞ্চলত বসবাস কৰা, BTR অঞ্চলত বসবাস কৰা 35 লাখ যিটো জনসাধাৰণ আছে, সেইটো আগুৱাই লৈ যোৱা, বিভিন্ন সমস্যা দুখ দুৰ্যোগৰ পৰা তেখেতসকলক উদ্ধাৰ কৰা, আমাৰ অঞ্চলৰ ইউথ আৰু ষ্টুডেণ্টসকলক ভাল এটা পৰিৱেশ দিব লাগে, সংস্থাপন দিব, খেতিয়কৰ পৰা আদি কৰি সকলো শ্ৰেণীৰ ৰাইজক আগুৱাই লৈ যাব লাগে। সেইটোহে মোৰ এটা ডাঙৰ উদ্দেশ্য। গতিকে হাগ্ৰামা মহিলাৰীৰ কোনোদিন মই প্ৰতিদ্বন্দ্বীও হ'ব নিবিচাৰোঁ, ফেক্টৰো হ'ব নিবিচাৰোঁ। মই ৰাইজৰ কাৰণে কাম কৰিব বিচাৰোঁ। হাগ্ৰামা মহিলাৰী আপোনাৰ বাবে কি হয়? হাগ্ৰামা মহিলাৰী মোৰ কাৰণে কোনো নহয়। তেখেতে এজন ব্যক্তি হয়, আৰু মই বেলেগ মানুহক যেনেকৈ মৰম কৰোঁ, সন্মান কৰোঁ, তেখেতকো কৰোঁ। আৰু তেখেতে মানে BTCখন যোৱা 17 বছৰে শাসন কৰিলে, আৰু সেই হিচাপে এজন ৰাজনীতি নেতা হিচাপে মই তেখেতক চাওঁ। আৰু এজন ৰাজনীতি নেতা হিচাপে ৰাইজৰ কাম কৰাত ফেইলাৰ হোৱা নেতাৰ নিচিনা মই চাওঁ তেখেতক। আৰু তেখেতে সম্পূৰ্ণভাৱে ফেইলাৰ হৈছে। ৰাইজক মানে যিটো শাসন দিব লাগিছিলে, নেতৃত্ব দিব লাগিছিলে, সেইটো দিব পৰা নাই। আৰু তেখেতৰ যিটো নাম, হাগ্ৰামা মহিলাৰে নামটো ইতিহাসত এজন লুণ্ঠনকাৰী হিচাপেহে থাকিব, এজন ভ্ৰষ্টাচাৰী হিচাপেহে থাকিব। সেইটোৱে মোৰ দুখ লাগিছে কি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই সংগ্ৰাম কৰি ইমান ধুনীয়া এটা সুযোগ পাইছিলে, সেই সুযোগটো লৈ পেলাই ৰাইজৰ সেৱা নকৰি পেলাই, ৰাইজৰ টকা পইচা আত্মসাৎ কৰি ৰাইজক কোনো ধৰণৰ ভাল নেতৃত্ব দিব নোৱাৰিলে। সেইকাৰণে ইতিহাসত তেখেতে এজন ফেইল নেতা হিচাপে তেখেতৰ নামটো থাকিব। আৰু সেইটো জানিবলৈ পাই পেলাই, সেইটো দেখিবলৈ পাই পেলাই মোৰ দুখ লাগিছে। আৰু প্ৰত্যেকখন আপুনি সংবাদমেল সম্বোধন কৰি আছে কিছুদিনৰ পৰা। শেহতীয়াভাৱে আপুনি গুৱাহাটীত আৰু এখন সংবাদমেল সম্বোধন কৰিছিলে কিছুদিন পূৰ্বে হোটেল ব্লু মুনত। আৰু আপুনি এটা কথা কৈছে যে BTRত প্ৰত্যেকটো আঁচনিৰ নামত, প্ৰত্যেকটো কামত যি দুৰ্নীতি হৈ আছে, দুৰ্নীতি ভ্ৰষ্টাচাৰ হৈ আছে, এই দুৰ্নীতি ভ্ৰষ্টাচাৰত আচলতে কোন লিপ্ত হৈ আছে? নাই, ডাইৰেক্টলি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নামটো ল'ব লাগিব। কাৰণ ঘৰখনত যদি কিবা হয়, ঘৰৰ মুৰব্বীজনক ফাৰ্ষ্টতে ধৰা হয়। যে মুৰব্বীজনে যদি কয় যে মই নাজানো, সেইটো কেনেকৈ হ'ব? গতিকে আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ডাইৰেক্ট যিটো CD ফাণ্ড বুলি কৈছে, য'ত CD ফাণ্ডৰ নামত বিভিন্ন বেনিফিচাৰী আঁচনি বনাই আত্মসাৎ কৰিছে, বেনিফিচাৰীবিলাক পোৱা নাই। CD ফাণ্ড বনাই পেলাই বিভিন্ন স্কিমত অভাৰলেপ কৰি পইচা খাইছে, ছাপ্লাই দি পইচা খাইছে, তাততো তেখেতে নিজে জড়িত আছে। আৰু তাৰ বাহিৰে আজি যিখিনি আঁচনি মানে VCDC লেভেলত আহিছে, সেই আঁচনিবিলাকো আত্মসাৎ কৰিছে। ইৰিগেশ্যনৰ নামত আত্মসাৎ হৈছে, PHCৰ নামত আত্মসাৎ হৈছে, বিভিন্ন স্কিম আছে, মানে আপুনি কৈ পেলাই শেষ কৰিব নোৱাৰিব। প্ৰত্যেকটো স্কিমত আজি আত্মসাৎ হৈছে। ইয়াৰ কাৰণে প্ৰথম জগৰীয়া হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু তেখেতৰ EM সকল, তাৰপিছত দ্বিতীয় জগৰীয়া হৈছে বিষয়াসকল। সেই বিষয়াসকলে এই কথাবিলাক জানিও এইবিলাক হ'বলৈ দিছে, আৰু নেক্সাছ হৈ পেলাই তাত শ্বেয়াৰ লৈছে। সেইকাৰণে সেই বিষয়াসকল আৰু ৰাজনৈতিক নেতাসকলে ইয়াৰ কাৰণে মূলতঃ জগৰীয়া। আৰু ইতিমধ্যে আপুনি কৈছে যে বহু ভ্ৰষ্টাচাৰ হৈছে, দুৰ্নীতি হৈছে, তাত স্পষ্টকৈ আপুনি হাগ্ৰামা মহিলাৰীৰ নাম উল্লেখ কৰিছে। আৰু এটা আন প্ৰসংগলৈ আহোঁ। আৰু এটা প্ৰশ্ন হৈছে যে UPPLে এবাৰ খুব আশা কৰিছে যে BTR ইলেকশ্যনত, BTR নিৰ্বাচনত তেওঁলোকে, আপুনি ইতিমধ্যে কৈছে যে 30খনৰ অধিক আসন লাভ কৰিব বুলি। গতিকে হাগ্ৰামা মহিলাৰীৰ সন্মুখত কেনেধৰণে সম্ভৱ হ'ব, বা BPFৰ সন্মুখত বা BJPৰ সন্মুখত সেয়া কেনেধৰণে সম্ভৱ হ'ব UPPLৰ কাৰণে? UPPLৰ কাৰণে সম্ভৱ অসম্ভৱৰ কথাই নাই। এতিয়া
বিটিআৰ অঞ্চলত ৰাইজে পৰিৱৰ্তন বিচাৰিছে। বিটিআৰ চুক্তি হৈ গ'ল, সুন্দৰ এটা চুক্তি হৈ গ'ল, শান্তি প্ৰতিষ্ঠা হ'ল, ইয়াত এতিয়া প্ৰগতি হ'ব লাগে, এইটো উদ্দেশ্য লৈ পেলাই চবেই আগবাঢ়ি আহিছে, জাতি জনগোষ্ঠী চবেই ওলাই আহিছে আৰু সকলোৱে আজি বিভিন্ন ৰাজনৈতিক দলৰ কাম কাজবিলাক দেখিবলৈ পাইছে আৰু এতিয়া নতুনত্ব ৰাইজে বিচাৰিছে আৰু নতুনত্ব যদি দিব লাগে UPPLে দিব পাৰিব। নতুন চিন্তা, নতুন আশা আকাংক্ষা লৈ পেলাই আমি আগবাঢ়ি আহিছোঁ, নতুন নীতি আমি তৈয়াৰ কৰিছোঁ আৰু আজি ছাত্ৰ ছাত্ৰীৰ কাৰণে শিক্ষাৰ নীতি আমি বনাইছোঁ, এমপ্লয়মেণ্ট এটা পলিচি আমি বনাইছোঁ, এগ্ৰিকালচাৰ ডেভেলপমেণ্টৰ পলিচি বনাইছোঁ, ইকনমিক পলিচি বনাইছোঁ, ওমেন পলিচি আমি বনাইছোঁ। গতিকে আজি ৰাইজে নতুনত্ব বিচাৰিছে, পৰিৱৰ্তন বিচাৰিছে, সেইকাৰণে এতিয়া UPPLে চবকুচ হৈ বাকী যিবিলাক দল সংগঠন আছে তেখেতে নিজৰ নিজৰ কাম কৰিব, কিন্তু ৰাইজে UPPLৰ দ্বাৰাই চৰকাৰ হোৱাটো বিচাৰিছে। হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰি দিছে, গতিকে UPPLৰ বাবে বিজেপি ফেক্টৰ হ'ব নহয় বা বিজেপিয়ে কেনেধৰণৰ আঘাত সানিব বুলি ভাবে নেকি UPPLৰ সভাপতি প্ৰমোদ বড়োৱে? চাওক, মই ফেক্টৰ শব্দটো কেতিয়াও ব্যৱহাৰ নকৰোঁ। ফেক্টৰটোতো চবেই ফেক্টৰ। এতিয়া আপুনি স্পেচিফিকেলি যিহেতু বিজেপিৰ কথা কৈছে, কি বিজেপিয়ে নিশ্চয় কোনোবা দলক ক্ষতি কৰিব, আমাকো নিশ্চয় ক'ৰবাত ক্ষতি কৰিব, বেলেগক কৰিলে আমাক কিয় নকৰিব, চবকো ক্ষতি কৰিব। গতিকে এইটো ক্ষতি কৰিব বুলিতো আৰু বহি থাকিলে নহ'ব। আমাৰ যিহেতু ৰাইজৰ সমস্যা আছে, ৰাইজৰ বিভিন্ন আজি দুৰ্যোগ আছে, বিভিন্ন আজি ৰাইজে বিচৰা ধৰণৰ কাম কাজবিলাক হোৱা নাই, বহুখিনি সমস্যাৰ সন্মুখীন হৈ আছে। ইয়াৰ কাৰণে ৰাইজক উদ্ধাৰ কৰিবৰ কাৰণে আমি কাম কৰিবই লাগিব। ইয়াত যিমানে ডাঙৰ সংগঠনে নহওক, যিমান ডাঙৰ লিডাৰে নহওক, কামটো কৰিবই লাগিব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া UPPLৰ সভাপতি প্ৰমোদ বড়ো আৰু ইতিমধ্যে তেওঁ বহুকেইটা প্ৰশ্নৰ উত্তৰ আমাৰ দিলে। আপোনালোকে চাই থাকিব টাইম 8। Vivo brightest Diwali photo contest. ফটকাৰে নহয়, চাকি বন্তিৰে জিলিকাই তোলক এইবাৰৰ দীপান্বিতা। আমালৈ প্ৰেৰণ কৰক আপোনাৰ এখন উজ্জ্বল ফটো, কাৰণ এইবাৰ আহি আছে Vivo brightest Diwali photo contest। অহা 13 আৰু 14 নৱেম্বৰত প্ৰেৰণ কৰক আমালৈ আপোনাৰ এখন ব্ৰাইট ফটো। ফটো প্ৰেৰণ কৰাৰ নম্বৰ হৈছে 7099691519। Vivo brightest Diwali photo contest। নিৰ্বাচিত ফটো সম্প্ৰচাৰ হ'ব টাইম 8ত আৰু শ্ৰেষ্ঠ 10খন ফটোৱে লাভ কৰিব ভিভোৰ তৰফৰ পৰা আকৰ্ষণীয় পুৰস্কাৰ। Vivo brightest Diwali photo contest।